আজি কৰ্ণেল হৈ আছো আৰু চিনেমাখন ৰিলিজ নোহোৱালৈকে কৰ্ণেল হৈ থাকিব লাগিব চ' সেইকাৰণে সেইটোৰ ওপৰতে আহিছো আৰু এটা খুব সুন্দৰ দিন আজি কাইলৈ ৰিলিজ হ'ব মিছন চাইনা মোৰ সপোনৰ প্ৰজেক্ট কালি ভূপেন্দ্ৰৰ জন্মদিন ভূপেন মামাৰ চ' ধুনীয়া দিন তাত ভাল চিনেমাখন আমি ৰিলিজ কৰিছো গোটেই ভাৰতৰ বিভিন্ন জেগাত ৰিলিজ হৈছে আৰু প্ৰথমবাৰ চাগে এনেকুৱা এখন অসমীয়া চিনেমা আৰু ইয়াৰ পৰা আমি ভৱিষ্যতে আৰু বহুত বস্তু শিকিব পাৰোঁ ইয়াতকে ডাঙৰ কল্পনা কৰিব পাৰোঁ প্ৰথম কথা সেইটো সাংস্কৃতিক বিপ্লৱ কালচাৰেল ৰিভলিউশ্যন ইয়াছ সেইটো দৰকাৰ হৈছে অসমত সেইটো কাৰণে আমি ইমান কষ্ট কৰিছো ইয়াছ আৰম্ভ হৈছে এতিয়া ধৰি ৰখাটো আমাৰ ওপৰত আমি চবে ধৰি ৰাখিব লাগিব অসমৰ জনগণ অসমৰ ৰাইজ আমি চব একেলগে থাকিলে আমাক কোনো হিলাব নোৱাৰে ইয়াছ ইয়াৰ পিছত আহি আছে কৰ্ণেল ৰিটাৰ্ণছ আহি আছে চিকুৱেল